আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 15 নম্বৰ দিন আৰু 15 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই, সুদা পানী দিছোঁ আৰু ভিতৰৰ বৰ্তমান টেম্পাৰেচাৰ 31-32 ডিগ্ৰী চেলচিয়াছ হৈ আছে। মুৰ্গী পোৱালিখিনি এতিয়া যথেষ্ট উৎপাত কৰা হৈছে, ব্ৰুডিঙৰ পৰা বাহিৰত ওলাই যায়। সেইকাৰণে ধৰি সোমোৱাতে সময় লাগি যায় ভিডিঅ' বনাবলৈ আৰু কেইদিনমানৰ পিছতে ব্ৰুডিংটো খুলি দিব লাগিব, নহ'লে যথেষ্ট উৎপাত কৰিব মুৰ্গী পোৱালিখিনিয়ে। এতিয়াই ইমানখিনি উৎপাত কৰে আৰু পিছলৈ এটাও নাথাকিবগৈ ব্ৰুডিঙত। সেইকাৰণে আৰু ব্ৰুডিঙৰ পৰা উলিয়াবলৈও সময় হৈছে লাহেকৈ, টেম্পাৰেচাৰটো মেইনটেইন হৈ আহিছে লাহে লাহে। এতিয়া বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান লিভাৰ টনিক ব্যৱহাৰ কৰিছোঁ, ব্ৰ'টন নামৰ লিভাৰ টনিক, আৰু প্ৰতি 100 মুৰ্গী পোৱালিৰ কাৰণে 3 ml কৰি ব্যৱহাৰ কৰিছোঁ মই। আৰু ভিতৰৰ টেম্পাৰেচাৰ 31-32 ডিগ্ৰী চেলচিয়াছ হৈ আছে বৰ্তমান, ঠিক ঠাকেই হৈ আছে। ৰাতি হ'লে লাইটটো আকৌ অন কৰি দিম।